চাওক আজি ওদালগুৰি জিলাৰ আমাৰ 5টা সমষ্টিৰ আমি এটা টাৰ্গেট দিছিলোঁ 18,000 মানুহ, কিন্তু আজি আহি 25,000ৰো অধিক আমাৰ হাগ্ৰামা মহিলাৰী চাৰক আৰু BPF দলৰ আশীৰ্বাদ কৰিবৰ কাৰণে হাজাৰ হাজাৰ মানে জনতাবিলাক ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজিৰ প্ৰগ্ৰামখনত অংশগ্ৰহণ কৰিছে। এইটোৱে বুজায় যে BPF দলৰ এটা যি সুনামি, এই সুনামিত UPPL দলে উৰাই যাব আৰু BPF দলে চৰকাৰ গঠন কৰাটো 100% খাটাং। ওদালগুৰিৰ 5টা মানে BPF দলৰ কেণ্ডিডেট জিকাটো 100% খাটাং হৈ গ'ল। চৰকাৰ নাথাকাটো আমি পাব্লিক দেখা পাইছোঁ। চাওক চৰকাৰ নাই, কিন্তু আজিৰ তাৰিখত মানুহে হাগ্ৰামা মহিলাৰী চাৰৰ নেতৃত্বক ভাল পায়, BPF দলক ভাল পায়। চ' 5টা বছৰ প্ৰমোদ বড়ো চৰকাৰে ঠগিলে ৰাইজক। চ' ইয়াৰ কাৰণে ৰাইজে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক বিশ্বাস নকৰে, সকলোৱে মানে BPF দলৰ চৰকাৰ বিচাৰিছে, হাগ্ৰামা মহিলাৰী চাৰৰ মানে চৰকাৰ বিচাৰিছে। চ' আজি ওদালগুৰি জিলাৰ 5টা সমষ্টিত কোনোমতে UPPL দলৰ প্ৰাৰ্থীসকলে জিকিব নোৱাৰে। আমাৰ BPF দলে জিকাটো আজি 100% খাটাং হৈ গ'ল বুলি আজিৰ হাজাৰ হাজাৰ যি মানে জনতাসকলে আজিৰ এই সভাখনত অংশগ্ৰহণ কৰিছে, সেইটোৱে মানে প্ৰমাণ হৈ গ'ল। BPF দল জিকাৰ লগে লগে ওদালগুৰিত আমি মিনি ছেক্ৰেটাৰিয়েট পাতিম যে আমাৰ ওদালগুৰি আৰু বাক্সা জিলাৰ ৰাইজে কোকৰাঝাৰলৈ যাব নালাগে, যে আমি আগন্তুক মানে BTC নিৰ্বাচন জয় হোৱাৰ পিছত চৰকাৰ গঠন কৰাৰ পিছত আমাৰ BPF দলে ওদালগুৰিত এখন মানে মিনি ছেক্ৰেটাৰিয়েট পাতিব আৰু ইয়াৰ পিছত আমাৰ ওদালগুৰি কলেজখন আপগ্ৰেড কৰি বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ বনোৱা হ'ব। চ' ৰাইজে আজি ভাল পাইছে। যুৱক যুৱতীসকলক সংস্থাপন দিবৰ কাৰণে BPF দলে প্ৰতি বছৰে 100 কোটি টকা ব্যৱহাৰ কৰিব আমাৰ যুৱকসকলক সংস্থাপন দিবৰ কাৰণে। যিসকলে চাকৰি বাকৰি পোৱা নাই, আমাৰ আত্মসহায় সেল্ফ হেল্প গ্ৰুপসকল আছে, তেখেতসকলৰ নামৰ প্ৰতি বছৰে মানে 40 কোটি টকা আমাৰ BPF চৰকাৰে ব্যৱহাৰ কৰিব। মাটি পাটা দিয়াটো আমাৰ BPF দলৰ নাম্বাৰ 1 গেৰেণ্টি। আৰু আজি আমি কৈছোঁ যে UPPL দলে যিমান হাজাৰ হাজাৰ আমাৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত উচ্ছেদৰ জাননী দি আছে, আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে সকলো ধৰণৰ উচ্ছেদৰ জাননী অহা অক্টোবৰ মাহৰ ভিতৰত আমি সব কেঞ্চেল কৰাই দিম। কাকো উচ্ছেদ কৰিবলৈ দিয়া নহ'ব। সকলোৱে আমাৰ BTCৰ বাসিন্দা হয়, গোৰ্খা হ'ব পাৰে, মাইনৰিটি মুছলিম হ'ব পাৰে, বড়ো, ৰাভা, অসমীয়া ভাষী, বেংগলী, যিমান জাতি জনগোষ্ঠী আছে সকলোৱে আমাৰ BTCৰ বাসিন্দা। আমি কাকো উচ্ছেদ কৰাটো আমি নিবিচাৰোঁ আৰু ইয়াৰ কাৰণে আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে আমি সকলোকে মাটি পাটা প্ৰদান কৰিবৰ কাৰণে BPF দলৰ এটা সংকল্প লৈছে। 17 বছৰত আপোনালোকে কৈছে যে কোনো মানে বড়ো হিৰোজ কাৰণে সময় নাপালে বা ষ্টেচু বনাবৰ কাৰণে কিয় কৰা নাই এনে আপোনালোকে সকলোৱে দেখিছে আমাৰ কোকৰাঝাৰ আৰু দেৱৰগাঁৱত এটা চিমেণ্টাৰী বনোৱা হৈছে। তাত এতিয়া আমাৰ যিমানখিনি শ্বহীদসকল আছে তেখেতসকলতো প্ৰতি বছৰে আমাৰ BPF দলৰ মুৰব্বী আৰু আমাৰ দলৰ মানে এটা সিদ্ধান্ত, আমি প্ৰতি বছৰে BTC চুক্তিৰ দিনাখন তেখেতক স্মৰণ কৰা হয়, তেখেতসকলৰ স্মৃতিত মানে পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। কেলে কৰা নাই? সদায় কৰি আহিছোঁ। আৰু BPF দলে শ্বহীদসকলক মানে 5 লাখ টকা আৰ্থিক সাহায্য প্ৰথম মানে BPF দলে দিছে, এইটো স্বীকৃতি দিয়া হৈছে। চ' BPF দলে আজিৰ তাৰিখত শ্বহীদসকলক সন্মান জনাই আছে, UPPL দলেহে অপমান কৰি আছে। শ্বহীদৰ পইচাও খাইছে UPPL দলে। এটা অভিযোগ আহি আছে যে শ্বহীদসকলৰ নামৰ যিটো অসম চৰকাৰে স্বীকৃতি দিয়া 5 লাখ টকা, আজি বোলে UPPL 3 লাখ টকা দি আছে। আমি শুনি আছোঁ, কেলে এইবিলাক কিয় কৰিলে? চ' ইয়াৰ কাৰণে আজি UPPL দলৰ আৰু সময় নাই, ৰাইজক আৰু কিমান ঠগিব তেওঁলোকে মানে মিছা কথা কৈ 5টা বছৰ যি চৰকাৰৰ কাৰ্যকাল আজি তেখেতলোক মানে সম্পূৰ্ণ হৈ গ'ল আৰু কোনোদিনা আৰু UPPL জিকিব নোৱাৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হোৱাটো 100% খাটাং আৰু BPF দলৰ নেতৃত্বত BTCত আমি দুৰ্গা পূজাৰ অফাৰ হিচাপে BPF দলৰ চৰকাৰ আমি পাবলৈ গৈ আছোঁ। আপুনি এজন চেণ্ট্ৰেল ইউথ হয় আহি থকা দিনত আপুনি যদি চৰকাৰ আহে আগুৱাই গ'লে কি কাম কৰিব? আমি কৈছোঁ যুৱকসকলৰ কাৰণে আমি প্ৰতি বছৰে 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব। তেখেতসকলে যাতে যদি মানে চাকৰি নাপায়, যাতে তেখেতসকলে নিজৰ ভৰিত থিয় দি পেলাই কিবা এটা উপাৰ্জনকাৰী কাম কৰি খাব পাৰে, তাৰ কাৰণে BPF দলে এইটো 1 নম্বৰ গেৰেণ্টি হিচাপে দিছোঁ। আমি এইটো আমাৰ দলৰ গেৰেণ্টি হয় আৰু CWC আমাৰ সিদ্ধান্ত হৈছে যে যুৱকসকলে আমি সংস্থাপন দিম। 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিব পৰা যিটো ক্ষমতা আছিলে, প্ৰমোদ বড়ো ডাঙৰীয়াই চব বাহিৰৰ মানুহ চাকৰি দিছে। আমি ক্ষমতাত অহাৰ লগে লগে 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিব পৰা যি ক্ষমতা, এইটো আমি ঘূৰাই আনিম।
16টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ কৰা হৈছে আমাৰ চৰকাৰে 16টা ডিপাৰ্টমেণ্ট লগালগ ঘূৰাই আনিম আৰু বাহিৰৰ মানুহ যিখিনি মানে ডাঙৰ ডাঙৰ ছাপ্লাইৰ কাম ঠিকাৰ কামবিলাক কৰি আছে কনষ্ট্ৰাকশ্যনৰ কামবিলাক কৰি আছে আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে সকলো ধৰণৰ সা সুবিধাবিলাক আমি স্থানীয় যুৱকসকলক আমি প্ৰাধান্যতা দি পেলাই আমি কাম কৰিম BPF দলে CSBটো উঠাব লাগে বুলি কৈছে দেৱৰ গাঁৱত CSB উঠাই দিব লাগে বুলি কৈছে মানে যিখিনি চাকৰি পাইছিলে কেলেংকাৰী হৈছে বুলি কৈছিলে তো CSB সকলো ধৰণৰ যিমানখিনি চাকৰি নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী অভিযোগবিলাক আহি আছে এক মাহ পিছত সকলো ধৰণৰ অভিযোগ তদন্ত কৰা হ'ব আৰু যিসকল অফিচাৰ বিষয়া যিসকল ৰাজনীতি বিষয়াসকলে জড়িত হৈ আছে তেখেতসকলক আইনগতভাৱে শাস্তি বিহা হ'ব